এখন দোকান চলোৱাটো ইমান সহজ কথা নহয় দেই, বহুত ধৈৰ্য লাগে হয়নে? আজিহে অকণমান কথাটো অনুভৱ কৰিবলৈ পাৰিছোঁ। আৰু মই ৰাতিপুৱাৰ ভাগত গৈছিলোঁ দোকানলৈ। এই দুদিন মই দোকানলৈ যোৱাই নাই। মানুহজনক ভাত দিবলৈ গৈছিলোঁ, ভাত খাই যোৱা নাছিলে। আৰু এইখনে হৈছে আমাৰ সৰুকৈ দোকানখন। ভিতৰৰ পিনে আজি মাৰি থৈ দিছে আধা, বাহিৰতে বাৰাণ্ডাতে ডেস্ক বেঞ্চ উলিয়াই দিছে আৰু এইপিনে ধুনীয়াকৈ বস্তু বাহিনীবিলাক ৰাখে। তাৰপিছতে মই মানুহজনক ভাত পানী দি মেলি আকৌ ঘৰলৈ আহিলোঁ। কাপোৰ কেইটামান ধুবলৈ আছিলে, কাপোৰ কানি ধুলোঁ। গধূলিৰ কাৰণে পকৰি বনাবৰ কাৰণে এয়া বন্ধাকবি বজাৰৰ পৰা কিনি লৈ আনিছিলোঁ, তাকে কাটি থৈ দিওঁ বোলো। ভাটিবেলা টাইমত আকৌ বহুত খৰখেদা লাগে নহয় ইটো সিটো কৰোঁতে, ঘৰ চোতাল সাৰোঁতে। সেইবাবে ভাবিলোঁ দুপৰীয়াৰ ভাগতে কাটি ভেজাল শেষ কৰি থৈ দিওঁ। আৰু এইকেইদিন মই দোকানলৈ নোযোৱা কাৰণটো হৈছে মোৰ গাটো অকণমান বেয়া হৈ আছে, সেইবাবে মই দোকানলৈ যাব পৰা নাই। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে দেই। আজিলৈ আহিছোঁ, বাই।